বন্ধুসকল আজি বেলেগ ধৰণৰ এটা ভিডিঅ' লৈ আহিছো। এই পৃথিৱীখনত আমি সকলো ধৰণৰ মানুহ দেখিবলৈ পাওঁ। ধনী, মধ্যবিত্ত আৰু দুখীয়া শ্ৰেণীৰ মানুহ এই পৃথিৱীখনত আছে। কিন্তু বন্ধুসকল এই ভিডিঅ'টি লৈ আহিছো এনে 4জন ভিক্ষাৰীৰ কথা যি আজি কোটিপতি। হয়, তেওঁলোক এটা সময়ত ভিক্ষা কৰিছিল ৰাস্তাৰ কাষত। খাবলৈ নেপাই মৰি মৰি জীয়াই আছিল। কিন্তু তেওঁলোক আজি কোটিপতি কেনেকৈ হ'ল চাওঁ আহক এই ভিডিঅ'টো। বন্ধুসকল মোৰ এই নতুন চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিব। প্ৰথমতে জানো আহক এলিছাৰ কথা। সাউথ আবেৰিয়াত থকা এগৰাকী বুঢ়ী ভিক্ষাৰী যাৰ বয়স 101 বছৰ। এলিছাৰ দুইটা চকুৰে নেদেখিছিল। ছৌদিৰ জেদ্দা চহৰৰ ভিক্ষাৰী আছিল এলিছা। ইমান বুঢ়ী আৰু চকুৰে নেদেখা মানুহে ভিক্ষা খোজা দেখি মানুহে কিবা নহয় কিবা এটা দি যায়। এলিছাৰ মৃত্যুৰ পিছত এটা তথ্য মতে গম পোৱা গ'ল যে বুঢ়ী ভিক্ষাৰীগৰাকীৰ মৃত্যুৰ পিছত তেওঁৰ ঘৰৰ পৰা ভাৰতীয় মুদ্ৰাৰ মূল্যত 5,85 লাখ টকা পোৱা গৈছিল। অকল সেয়াই নহয় বন্ধুসকল, বহুত অলংকাৰ পোৱা গৈছিল যাৰ মূল্য প্ৰায় 2 কোটি আৰু তেওঁৰ 4টা ঘৰৰ সম্পত্তি আছিল। বুঢ়ী ভিক্ষাৰী এলিছাই তেওঁ ভিক্ষা কৰি পোৱা সকলো ধন সম্পত্তি দুখীয়া ঘৰ-বাৰী নাইকিয়া মানুহক দান কৰি গৈছিল। দ্বিতীয়তে সাম্ভাজি কালে। সাম্ভাজি কালে ভাৰতৰ আটাইতকৈ ধনী চহৰ মুম্বাইত থাকে আৰু তেওঁৰ পৰিয়ালটো ভিক্ষা মাগি জীৱন নিৰ্বাহ কৰে। সাম্ভাজি কালে আৰু তেওঁৰ পৰিয়ালে মুম্বাই আজাদ ময়দান আৰু ছত্ৰপতি শিৱাজী মহাৰাজ মন্দিৰত ভিক্ষা কৰি থকা দেখা যায়। সাম্ভাজি কালে দুটামান কোম্পানীতো নিজৰ পইচা ইনভেষ্ট কৰিছে। 3 নম্বৰ চিমন ৰাইটছ। চিমন ৰাইটছৰ বয়স 39 বছৰ। ইউকেৰ লণ্ডনত থাকে চিমন ৰাইট। চিমন ৰাইটছ নামৰ ভিক্ষাৰীজনক তাৰ লোকেল কোৰ্টে কেইবাবাৰো ভিক্ষা খোজাত বেন লগাইছিল। কিন্তু চিমন ৰাইটছে লিভিং ষ্টেণ্ডাৰ্ড বজাই ৰাখিবলৈ ভিক্ষা খুজিবলৈ নেৰে। চিমন নিজৰ কুকুৰটোৰ লগত লৈ বেছিভাগ ৰেল ষ্টেচন যায় কিয়নো তাত ভিৰ বেছি হয়। চিমন ৰাইটছে ভিক্ষা খুজি বছৰত প্ৰায় 50,000 পাউণ্ড পায়, ভাৰতীয় মুদ্ৰাত প্ৰায় 48 লাখ টকা। চিমনে নিজৰ কুকুৰটোৰ লগত দিনটো ভিক্ষা খুজিৰ পিছত ৰাতিটো নিজৰ আলিচান ঘৰত সুখৰ জীৱন কটায়। তেওঁৰ ঘৰটো প্ৰায় 3 কোটি টকা। ৰংফেং। ৰংফেং চীনৰ এজন ভিক্ষাৰী। এটা সময় আছিল ৰংফেং চীনৰ জিজিয়ান চহৰৰ ৰাস্তাত ভিক্ষা কৰিছিল আৰু শুইছিল। কপাল ভাল থাকিলে খাবলৈ পাইছিল, কেতিয়াবা খালী পেটে দিন কটাবলগীয়া হৈছিল। এদিন ৰংফেন এখন নুডলছ শ্বপৰ বাহিৰত পৰি আছিল যাতে কোনোবাই অলপ কিবা এটা খাবলৈ দিব। অলপ পিছতে দোকানখনৰ পৰা এগৰাকী মহিলা আহিলে ৰংফেঙক খাবলৈ দিলে। অলপ কথা পাতি মহিলাগৰাকীয়ে গম পালে যে ই কোনো ভিক্ষাৰী নহয়। ৰংফেঙে মহিলাগৰাকীক ক'লে যে সি ভিক্ষা খুজি খাব নিবিচাৰে। তেতিয়া মহিলাগৰাকীয়ে অলপ পইচা দিলে আৰু সেই পইচাৰে ৰংফেঙে বিজনেছ কৰিলে। সি ব্যৱসায়ত উচ্চ সফলতা পালে আৰু সি এদিন ধনী হৈ পৰিল। পিছত ৰংফেঙে সেই মহিলাগৰাকীক সুখী মনে 1,73,000 US ডলাৰ দিলে, ভাৰতীয় মুদ্ৰাৰ মূল্যত প্ৰায় 1,14 লাখ টকা। বন্ধুসকল, ৰংফেঙৰ এই কাহিনীয়ে ইয়াকে ক'ব খোজে যে যদি ৰাস্তাৰ এজন ভিক্ষাৰীয়ে ইমানখিনি কৰিব পাৰে তেন্তে আপুনি কিয় নোৱাৰিব। বন্ধুসকল, ভিডিঅ'টো ইমানেই আছিল। আপুনি মোৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অনুগ্ৰহ কৰি লাইক এটা কৰি দিব। ধন্যবাদ।